পুৰণীয়া মন বান্ধিব পৰা হলে। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মিষ্টাৰ বাপডন। আপোনালোকে ভাবিছে যে মোবাইল টাৱাৰত কিয় লৈছো, আচলতে এইটো অস্থায়ী মোৰ অস্থায়ী মানে কি বুলি কয় এইটো মাইক বুলিয়ে ক'লো মই আপোনালোকক। অস্থায়ী মাইক হিচাপত মানে কি মই লৈছো, যিহেতু মানে কি চাউণ্ডটো ইয়াত কভাৰ নকৰিব, মানে যিহেতু এটা বিশাল এলেকা। মানে কি আপোনাৰ আজি সাহিত্য সভা মানে কি শুৱালকুছি অসম সাহিত্য সভাৰ আপোনাৰ প্ৰথম দিন, সেয়ে ভাবিছো এবাৰ মানে কি আমিও চাওঁ, আপোনালোককো দেখুৱাও। তেতিয়াহ'লে দেৰি নকৰো, আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এতিয়া আপোনালোকক দেখুৱাইছো আপোনাৰ চন্দ্ৰধৰ বৰুৱা সোঁৱৰণী মঞ্চ। ইয়াৰ ভিতৰলৈ যাম আমি। ঠিক আছে, আমি চাওক কি ধুনীয়াকৈ সোণালী কালাৰৰ গেট বনাইছে। উত্তৰ পূব সীমান্ত ৰেল মানে ৰেল পৰিবহনৰ ফালৰ পৰা এইটো আপোনাৰ আয়োজন কৰিছে। আৰু তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ। আপোনালোকক চাই থাকিব, আমি যাই থাকিম ধুনীয়াকৈ, মানে আপোনালোকক চাই থাকিব দেই। এই ছোৱালীকেইটা দেখাই দিয়কচোন। এইটো আমাৰ এইটো এয়া আমাৰ কি বুলি কয় আপোনাৰ এইটো ভলেণ্টিয়াৰ পাতিছে, কিছুমান মানুহ মাতিছে আৰু এখন ৰেলগাড়ী আপোনাৰ ইয়াতে বনাইছে। আজি প্ৰথম হিচাপে কিছু মানুহৰ ভিৰ দেখা গৈছে। অসম পৰ্যটন অনুসন্ধান কক্ষ বনাইছে কিন্তু শুৱালকুছি তাঁতশালৰ হাৱা। কি হৈছে তাত চাহ হোৱাচোন, মানুহৰ ভিৰ দেখা পাইছো। কাম কৰা হৈছে নেকি? ইয়াত কি হৈছে চাই আছো। আপোনাৰ শুৱালকুছিৰ মানে ডিজাইন হয়, যি আপোনাৰ মানে সৰু ডিজাইনৰ আপোনাৰ এই ভণ্টি বেগ বুলি কওঁ, ছোৱালী মানুহে লোৱা বা মাইকী মানুহে লোৱা, তেনেকুৱা বনাইছে। আৰু আগৰ দিনৰ যি পইচা আছে, পইচাবোৰ ইয়াত আপোনালোকে দেখিবলৈ পাব। চাওকচোন এবাৰ গোটেইখিনি পইচা চাই লওক। সৰু বেগ ওলাইছে, ল'ব পাৰিব। আমাৰ লগৰ ছোৱালী দুজনীমান লগ পাইছো, সিহঁতৰ সলনি কৰি লওঁ। ঐ প্ৰীতি, কি মুগা নে কি? মুগা ছোৱালী মুগা নে কি? ভাল লেভেল হৈছে ন আজি। এটা শুনা নাই, ঠিক আছে দিয়া। মানে মুগাৰ যি শুৱালকুছিৰ মুগা দেখাইছিল, মুগা মানে যি কাম কৰিছিল, সেইটো মানে কি ইয়াত আপোনালোকে আহিলে দেখিবলৈ পাব। আজিকালিতো মুগা দেখিবলৈ পোৱাটো টানে। অসম কো অপাৰেটিভ এপেক্স বেংক লিমিটেড, মানে বেংকৰ যি কিছুমান আপোনাৰ সেই মানে লোন চোনৰ ক্ষেত্ৰত তেনেকুৱা এটা ডিপাৰ্টমেন্টৰ পৰা ইয়াত মানে পঠোৱা হৈছে। এতিয়া আমি পাই আছো ভাৰতীয় চাহ বোৰ্ড মানে আপোনালোকৰ আমাৰ ভাৰতৰ যিবোৰ মানে কি চাহ খেতি আছে, চাহ খেতিৰ ওপৰত মানে যিখিনি আপোনাৰ যিটো কোৱালিটি মানে বস্তু ওলাইছে, প্ৰত্যেকটা কোৱালিটিৰে মানে কি ইয়াত চাহ ওলাইছে, চাহপাত ওলাইছে। আমি যাব লৈছো অসমৰ লোকবাদ্য। আমি ডাঙৰটো চাহ প্ৰথম ন। হাতেৰে নুচুব বুলি লিখা আছে দেই, তলত দেখাই দেচোন। হাতেৰে নুচুব, হাতেৰে মানে কি চাব নোৱাৰো আমি। এইটো চাইডে ওলাই আহিবা। মানে আগৰ দিনৰ পুৰণি যিবোৰ মানে কি আপোনাৰ ইয়াতে আপোনাৰ ঢোল বা কিবা কিবি তেনেকুৱা ধৰণৰ আমাৰ বাদ্যযন্ত্ৰ বিলাক আছে। ঢোল খোল, আপোনাৰ এইটো আছে আপোনাৰ কুসুম নে কি কিবা কিবা নুচুম লিখা আছে, বহুত পুৰণি। আৰু এইটো আছে জয়ঢোল, বহুত পুৰণি জয়ঢোল আছে। এইটো আপোনাৰ
থোপা ঢোল কিবা বাকী এইবিলাকতো দেখিছে আপোনাৰ এইটো খাম হয় এইটো নিচান এইটো বৰদুল হয় ইয়াৰ পৰা ওলালো অসমৰ সাংস্কৃতিক মন্দিৰৰ যিটো স্মৃতিবিধ আমাৰ সাংস্কৃতিক অনুষ্ঠানত যিবিলাক ধৰক আপোনাৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় ন সেই সাংস্কৃতিক অনুষ্ঠানত যিখিনি আপোনাৰ লাইটৰ পৰা কিবা কেমেৰাৰ পৰা যিখিনি বস্তু থাকে সেই বস্তুখিনি ইয়াত পাব আপোনালোকে আহিলে দেখিবলৈ পাব